Hello guys, welcome back to my YouTube channel. আজি চ্যালেঞ্জ লৈ অহা নাই, আজি এটা ব্লগ দিম ভাবিলো। ব্লগটো আজি শৰ্ট ফিল্ম এখন কৰিব ওলাইছো। হেয়া শুটিঙত কি হয় হেয়া দেখাই আছো বলক। তো শৰ্ট ফিল্মখন কেনেকুৱা কি ধৰণৰ হ'ব ইয়াক সুধি লওঁ। ই আছে মোৰ লগত, কৈ দে কেনেকুৱা ধৰণৰ। আমি আগৰ নিচিনা অকমান ইউনিক কৰিবলৈ চাইছোঁ। আগতকৈ যিখিনি শৰ্ট ফিল্মখন অকমান ভাল কৰিবলৈ চাইছোঁ। যিখিনি আমি আগতে মোবাইলত কৰিছিলোঁ, আপোনালোকে হয়তো চাই অকমান কিবা অলপ তাৰ কাৰণে আমি নতুনকৈ কেমেৰা বা যিখিনি ইকুইপমেণ্ট কিছুমান অকমান আমি কিনিলোঁ। তাৰপিছত অকমান আপোনালোকে শৰ্ট ফিল্মখন আপোনালোকে চাব সেইটো আশা কৰিছোঁ। আৰু শৰ্ট ফিল্মখনত আমাৰ হেৰি আছে অলপ, যিখিনি ল'ৰা ছোৱালী চোকা হোৱাৰ পিছতো যিখিনিয়ে চাকৰি নাপায় বা সেই যিখিনি কথা থাকে সেইখিনিৰ ওপৰত আমি এই শৰ্ট ফিল্মখন বনাইছোঁ। আপোনালোকে চাই ভাল পাব। ইয়াৰো এটা চেনেল আছে আছামিজ স্মাইলি জন বুলি, তো আপোনালোকে চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আহক কি কৰোঁ দেখাই আছোঁ। এয়া শ্বট লৈ আছে, গৈ আছোঁ ফাইল চাইল লৈ গৈ আছোঁ অফিচত, চাকৰি বিচাৰি গৈ আছোঁ। তো আপোনালোকে চাই থাকক, যদি ভাল লাগে আৰু জানে কি কৰিব লাগে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগত এয়া কেমেৰামেন হাই প্ৰজ্ঞান, হাই কৈ দে। তো গৈ আছোঁ এতিয়া ৰাস্তাত। আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব দুইটা চেনেল কৰি দিব। আপোনালোকে আছামিজ স্মাইলিজন চেনেলটো কৰি দিব আৰু ইয়াৰ চেনেলটো কৰি দিব। যদি ছেইম ভিউৱাৰ্ছ হয় ইয়াকতো আপোনালোকে চিনি পাইছেই চাগে, আগতেও আমাৰ লগত কৰি থাকে। ইমান কষ্ট, ইমান ৰ'দত গৈ আছোঁ দেখিছোঁ নহয়। তো ইমান একেডোখৰ ঠাইত গৈ আছোঁ শ্বুট কৰিবৰ কাৰণে। ই আৰু মই গৈ আছোঁ, আমি দুটাই। বাকীখিনি ঘৰত ভিডিঅ' ইয়াত আহিছোঁ, এখন শ্মশান আছে ওচৰত আৰু এখন ফিল্ড আছে। ফিল্ডখনতে আহিছোঁ ভিডিঅ' বনাব। শ্মশানখন দেখাই দিছোঁ সেইখন। যে ইমান গৰম পৰিছে, অকণমান ঠাণ্ডাকৈ খাই লওঁ। বিৰাট গৰম পৰিছে আজি। কিবা যদি ভুল হয় ব্লগটোত ক্ষমা কৰি দিব। এইটো প্ৰথম ব্লগ, যদি কিবা ভুল হয় মাফ কৰি দিব। পোহৰ আহিছে। প্ৰথমকৈ বনাইছোঁ, মানুহে কিবা এটা বনাই লওঁ। নতুনকৈ বনাইছোঁ, এনেই ট্ৰাই কৰি চালোঁ কিমাননো আৰু চেলেঞ্জ দিম, সেইকাৰণে ব্লগ দিম বুলি ভাবিলোঁ। আৰু চেলেঞ্জ আহিব, ধুনীয়া ধুনীয়া চেলেঞ্জ আহিব, চব আছে এইফালে। পোৱালি দুটা সি পূৰা খাই আছে, সিহঁতক নাই দিয়া ফূৰ্তি। পোৱালিকেইজনীক জ্বৰ হ'ব বুলি সিহঁতক দিয়া নাই। আজি বিৰাটেই গৰম আকৌ, ইমান গৰম। এদিন ই আৰু মই চেলেঞ্জ এটা কৰিম, আহিবি ন দেই? জল চিপছটো নকওঁ। আৰে ভাই ইমান কাষেদি গৈছে। হ'ব যাওক আমি আছোঁ বাৰু, লগ পাম, বহিম একেলগে। চাইকেলখন একদম খুন্দা মাৰি দিব লৈছিলে, এতিয়া ইমান কাষেদি গৈছে। আহিবি ন চেলেঞ্জ কৰিব মোৰ লগত? কিন্তু জল চিপছটো নকওঁ। জল চিপছ নহয়, এইটো বেলেগ কৰিম বাৰু। কি কৰিম গম পাব। তো আৰু বেছি নাই আৰু, তো কেইটামান কৰি আৰু কৰিম আৰু দেই। কৰিলোঁ, কেইটামান শ্বট হৈ গ'ল আৰু বেছি নাই, আৰু 2-3টামান আছে নেকি। তো শ্বটকেইটা দেখাব পৰা নাই, একেবাৰে সেই চেনেলটোতে চাব আছামিজ স্মাইলিজন। তো যিদৰে আজি নৱপ্ৰজন্মই ধ্বংস কৰিছে, ঠিক তেনেদৰে নৱপ্ৰজন্মই সৃষ্টিও কৰিব। দেখাব পাৰিলোঁ, কি নোৱাৰিলোঁ। প্ৰথম বনাইছোঁ ন, প্ৰথম যিহেতু, তো সেইকাৰণে অলপ মানে প্ৰব্লেম হৈছে। আৰু যদি পাছলৈ এনেকৈ বনাই থাকোঁ তেতিয়াহ'লে পাৰিম চাগে কৰিব। যদি ভাল ভাল ব্লগ বনাব পাৰিম। আমাৰ ইয়াত কুকুৰাই দিনত দিয়ে, 12টা বজাত ডাক দিয়ে, ৰাতিপুৱা নিদিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি শেষ, তো শ্বৰ্ট ফিল্মখন চাব আছামিজ স্মাইলি জন বুলি, তাতে আহিব। তো বাই বাই, ইমানখিনি।